পোনপ্ৰথমে আপোনালোক প্ৰতিজনলৈ ইউটিউব চেনেল ৰাইডৰ তৰফৰ পৰা জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। লগতে স্বাগতম, ওয়েলকাম। মুনলিট হাইস্কুল তেজপুৰৰ ছাত্ৰ ৰক্তিম ভূঞাই 593 নম্বৰ লাভ কৰি প্ৰথম স্থান অধিকাৰ কৰিছে। আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল পাঠশালাৰ ছাত্ৰ অবিনাশ কলিতাই 592 নম্বৰ লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰিছে। টিহু হাইস্কুল টিহুৰ ছাত্ৰ প্ৰীতপল বেজবৰুৱাই 592 নম্বৰ লাভ কৰি দ্বিতীয় স্থান অধিকাৰ কৰিছে। তৃতীয় স্থান অধিকাৰ কৰিছে তিনিগৰাকী ছাত্ৰীয়ে। সেন্ট টেৰেছা ইংলিছ হাইস্কুল বৰপেটাৰ সুলতানা আয়েছা সিদ্দিকা, তেওঁ 591 নম্বৰ লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে। সেন্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল বৰমাৰ জিন্তি দেৱীয়ে 591 নম্বৰ লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে। সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ ছাত্ৰী আৰবি চলিহাই 591 নম্বৰ লাভ কৰি তৃতীয় স্থান অধিকাৰ কৰিছে। চতুৰ্থ স্থান অধিকাৰ কৰিছে 5 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। ইয়াৰে পায়োনিয়াৰ একাডেমী পুথিমাৰীৰ ছাত্ৰী হিমা কুইন কাশ্যপে 590 নম্বৰ লাভ কৰি চতুৰ্থ স্থান অধিকাৰ কৰিছে। সেন্ট মেৰিজ হাইস্কুল উত্তৰ লখিমপুৰৰ ছাত্ৰ ঋত্বিক চাম শইকীয়াই 590 নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিছে। খ্ৰীষ্ট জ্যোতি স্কুল নগাঁৱৰ ছাত্ৰী ৰাজশ্ৰী নন্দিনী কাকতিয়েও 590 নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিছে। চামতা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ দেৱাশিষ ভাৰদ্বাজেও 590 নম্বৰ লাভ কৰি চতুৰ্থ স্থান অধিকাৰ কৰিছে। অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় শোণিতপুৰৰ ছাত্ৰ ব্ৰেনজিৎ হাজৰিকাইও 590 নম্বৰ লাভ কৰি চতুৰ্থ স্থান দখল কৰিছে। শ্ৰদ্ধাভাজন দৰ্শক বন্ধু, আপোনাৰ লগত আমাৰ চিনাকি নাই, কিন্তু আপোনাৰ চিনাকি আৰু পৰামৰ্শ আমাৰ অতিকৈ আৱশ্যকীয়। তাৰ বাবে আপুনি চাই থকা ভিডিঅ' স্ক্ৰীনৰ তলত থকা ছাবস্ক্ৰাইব বুটামত স্পৰ্শ কৰি অথবা ক্লিক কৰি আৰু অলপ তললৈ গৈ কমেণ্টছত আপোনাৰ নাম আৰু মোবাইল নম্বৰ লিখি কমেণ্ট বুটামত স্পৰ্শ কৰি দিয়ক। তাৰ পিছত ভিডিঅ'টো এবাৰ প্ৰথমৰ পৰা শেষলৈ চাওক, তেতিয়া আপোনাৰ চিনাকি আমি লাভ কৰিম। লগতে আপোনাক আমাৰ চেনেল এডভাইচাৰৰ তালিকাভুক্ত কৰিম। নিয়মীয়াভাৱে আপোনাৰ পৰা উপদেশ আহ্বান কৰাৰ উপৰিও আমাৰ চেনেলৰ ন ভিডিঅ'ৰ লিংকসমূহ আপোনালৈ প্ৰেৰণ কৰিম। পঞ্চম স্থান অধিকাৰ কৰিছে 3 গৰাকী ছাত্ৰই। পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমী হাইস্কুলৰ ছাত্ৰ নিবিড় ডেকাই 589 নম্বৰ লাভ কৰি পঞ্চম স্থান দখল কৰিছে। ঠিক তেনেদৰে উত্তৰ লখিমপুৰৰ সেন্ট মেৰিজ হাইস্কুলৰ ছাত্ৰ বিদৰ্শন দত্তই 589 নম্বৰ লাভ কৰি পঞ্চম স্থান অধিকাৰ কৰিছে। বালিকুৰিয়া বাসুদেৱ বিদ্যাপীঠ নলবাৰীৰ ছাত্ৰ ৰাজা স্নেহাশিষ গুপ্তা দত্তই 589 নম্বৰ লাভ কৰি পঞ্চম স্থান অধিকাৰ কৰিছে। ষষ্ঠ স্থান অধিকাৰ কৰিছে 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। সেন্ট এলবাৰ্টছ হাইস্কুল নিউ বঙাইগাঁৱৰ ছাত্ৰী ভাস্বতী কলিতাই 588 নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে। জনাকী সংঘ হাইস্কুল যোৰহাটৰ ছাত্ৰী অনুষ্কা বৰদলৈয়ে 588 নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিছে। পানীন্দ্ৰ বিদ্যালয় উত্তৰ লখিমপুৰৰ ছাত্ৰ কল্পজ্যোতি গগৈয়েও 588 নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিছে। ঠিক তেনেদৰে ৰামস্বৰূপ AM ইংলিছ স্কুল ওদালগুৰিৰ ছাত্ৰ কৃতিস্মান ভূঞাইও 588 নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰিছে।
সপ্তম স্থান দখল কৰিছে 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। শংকৰদেৱ শিশু বিদ্যা নিকেতন বঙাইগাঁৱৰ ছাত্ৰী গৰিয়সী দেৱীয়ে 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে। নীতিশা শিৱম সেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল বৰমাৰ ছাত্ৰী 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিছে। AHD হায়াৰ ছেকেণ্ডাৰী স্কুল আমগুৰিৰ ছাত্ৰ শিৱানুজ বৰকটকীয়ে 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিছে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ পল ভূঞাই 587 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিছে। অষ্টম স্থান দখল কৰিছে মুঠ 6 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। ৰেইনবো ইংলিছ স্কুল গড়েশ্বৰৰ ছাত্ৰী অনিন্দিতা মেধিয়ে 586 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিছে। BVFC মডেল হাই স্কুল নামৰূপৰ ছাত্ৰ আশিষ সন্দিকৈয়ে 586 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিছে। ডনবক্স হাই স্কুল বাগচুং যোৰহাটৰ অংগনা হাজৰিকাই 586 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিবলৈ সক্ষম হৈছে। শংকৰদেৱ শিশু নিকেতন দদৰাৰ ছাত্ৰ অংকুৰ জ্যোতি ঠাকুৰীয়াই 586 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিছে। দপনী হাইস্কুল ডিমৌৰ ছাত্ৰ গুঞ্জানন বৰুৱাই 586 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিছে। সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ ছাত্ৰ বিপাঞ্চ ডেকাই 586 নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰিছে। দুজনী ছাত্ৰী আৰু এজন ছাত্ৰই নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে। ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুল বৰপেটাৰ ছাত্ৰী শ্যামলীনা পাঠকে 585 নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে। সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ ছাত্ৰ বি জেনিথ কাশ্যপ তেওঁ 585 নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিছে। ছেইণ্ট মেৰিজ HS স্কুল গুৱাহাটীৰ ছাত্ৰী শ্বেৰমন কাইছাৰ তেওঁ 585 নম্বৰ লাভ কৰি নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে। দশম স্থান অধিকাৰ কৰিছে 6 গৰাকী ছাত্ৰ ছাত্ৰীয়ে। BVFC মডেল হাই স্কুল নামৰূপৰ ছাত্ৰী সৈয়দা আনায়া তাব্বাছুমে 584 নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে। সল্ট ব্ৰুক স্কুল ডিব্ৰুগড়ৰ ছাত্ৰ শ্ৰেয়স ভট্টাচাৰ্যই 584 নম্বৰ লাভ কৰি দশম স্থান দখল কৰিছে। বেবিলেণ্ড ইংলিছ হাইস্কুল কৰিমগঞ্জৰ ছাত্ৰ স্বপ্ননীল ভট্টাচাৰ্যই 584 নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে। নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী নাইমা ফিৰদৌছ বৰভূঞাই 584 নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাঞ্জল মেমৰিয়েল একাডেমী ৰহাৰ ছাত্ৰ ভাৰ্গৱ জ্যোতিৰাছে 584 নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে। ছেইণ্ট জোচেফ হাইস্কুল গহপুৰৰ ছাত্ৰী সৃষ্টিপ্ৰিয়ম নাথেও 584 নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে। হাই মাদ্ৰাছা পৰীক্ষাত 2জন ছাত্ৰ আৰু এজন ছাত্ৰীয়ে প্ৰথম 3টা স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰে মহম্মদ মিজানুৰ ৰহমান কামানডাঙ্গা হাই মাদ্ৰাছা ধুবুৰীৰ ছাত্ৰ তেওঁ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। নম্বৰ লাভ কৰিছে 556। চাপৰ মাদ্ৰাছা HS স্কুল ধুবুৰীৰ ছাত্ৰ নজমুল হুদাই দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ নম্বৰ লাভ কৰিছে 555। পশ্চিম মঙ্গলদৈ হাই মাদ্ৰাছা দৰঙৰ ছাত্ৰী সাবিহা শবনমে তৃতীয় স্থান দখল কৰিছে। তেওঁ নম্বৰ লাভ কৰিছে 549।